আজি মই এনেকুৱা এজন ব্যক্তি ঘৰলৈ গৈ আছোঁ, যিজন ব্যক্তি বহুত কেইটা গানত কোৰিঅ'গ্ৰাফাৰ কৰিছে। আজি এজন ব্যক্তি লকডাউনৰ সময়ত সোমাই আছে আৰু ক'ভিড-19ৰ নিয়ম মানি চলি আছে। আহক আজি সেইজন ব্যক্তি ঘৰলৈ যাওঁ। আহি আছোঁ পাইছোঁ আহি আৰু নিজে দেখিছে এই ডাঙৰ গেটখন দেখিছে। এই ডাঙৰ গেটখনৰ পিছফালে সিহঁতৰ ঘৰটো আছে। এই আহিছোঁ, গেটখন খুলিছোঁ। আহক, মই গেটখন লক কৰি এতিয়া আহি পালোঁ। আহক, আজি এই ব্যক্তিজনৰ ঘৰ পালোহি। আহক, আহি আছোঁ। সন্মুখত এটা মন্দিৰ দেখিছে, এইটো মন্দিৰ। আহক, এই মন্দিৰটোৰ ওচৰলৈ যাম। এই দেখিছে আপোনালোকে মন্দিৰ, বিষ্ণু মন্দিৰ। এয়া হ'ল বিষ্ণুৰ মন্দিৰ। এই মন্দিৰটো বহুত মহত্বপূৰ্ণ। এই মন্দিৰটো 8 বছৰ ধৰি চলি আছে। সেই মন্দিৰটো কোনো ব্যক্তিয়ে যদি খোলা অন্তৰে যি বিচাৰে সকলোখিনি আপোনালোকে যদি কিবা পাব বিচাৰে, আহক এই মন্দিৰত। আহক, এতিয়া পালোঁ আহি। এই ব্যক্তিজনৰ ঘৰ পাইছোঁ আহি। এইয়া যিজন ব্যক্তিজনৰ ওচৰত আহিছোঁ, এয়া হৈছে আমাৰ জয়ন্ত দা। ঠিক আছে দিয়া, ক'বা নাই তো এই আজি আহিলোঁ। মই আজি আপোনাৰ লগত অলপ কথা পাতিব আহিলোঁ। ঠিক আছে, কোৱাচোন কি? জয়ন্ত দা, মই আহিলোঁ আপোনালোকৰ ঘৰত আপোনাৰ লগত অলপ কথা পাতিবলৈ। দাদা কওকচোন, এই লকডাউনৰ সময়ত ঘৰতে থাকি কি কৰি আছে? আৰু কিবা নতুন গানৰ কাম চলি আছে নেকি? আৰু কিবা নতুন কাম কৰি আছে নেকি? অলপ কৈ দিয়কচোন আপুনি। ঠিক আছে, মই কৈ দিছোঁ। মই বৰ্তমান কৰি আছোঁ, মই ইয়াতে ঘৰতে থাকি। এতিয়া যিহেতু লকডাউনৰ সময়ত আমাৰ যিহেতু চবেই ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে, হয় নহয়? তো ঘৰৰ পৰা ওলাব নোৱাৰি। তো যিহেতু আমি ঘৰৰ ভিতৰতে সোমাই গ'লো, তাৰ ওপৰতো একো কাম কৰিব নোৱাৰি। গানৰ কাম টোটেলি আমি কৰি আছোঁ, গানৰ কাম চলি আছে আমাৰ। তো যিখিনি আমাৰ কাম চলি আছে, সেইখিনি আমাৰ কাম চলিটো থাকিব। তাৰ উপৰি মই আৰু এটা বিজনেছৰ ওপৰত জড়িত কৰি আছোঁ, কাম চলাই আছোঁ, মই জড়িত কৰি আছোঁ কামটো বহুত ধুনীয়া বিজনেছ হয় এইটো। এইটো বিজনেছটো আপোনাৰ অনলাইন বিজনেছ, অনলাইনত বিজনেছ কৰিব পাৰি। এইটো লকডাউন হ'লেও আপোনাৰ বহুতখিনি কৰিব পাৰি। যিহেতু আমাৰ নৰেন্দ্ৰ মোদী, যোনটো আমাৰ প্ৰধানমন্ত্ৰী, মই ৰেচপেক্ট কৰোঁ, যোনজনে আমাৰ এই ধুনীয়া এটা ক'ভিড-19ত কিমান ধুনীয়া এটা এটা নীতি নিয়ম এটা মানি চলিছে, হয় নহয়? লকডাউনৰ সময়ত আপোনাৰ ঘৰৰ ভিতৰত সোমাই ৰাখিছে। তো বহুত ধুনীয়া ডিচিশ্যন লৈছে। তো তাৰ উপৰি আমাৰ যিবিলাক আমাৰ পুলিচ বিষয়া, তো যিবিলাক আমাৰ চিকিৎসক বিষয়াবিলাক, সিহঁতে আমাৰ কাৰণে যুঁজি আছে, বেমাৰটোৰ সৈতে আমাৰ কাৰণে হেল্প কৰি আছে। ঠিক তেনেকৈ আপোনাৰ সেইখিনি লকডাউনৰ সময়তে 3টা কাম আমাৰ চলি আছে বৰ্তমান। ঠিক তেনেকৈ আপোনাৰ পুলিচৰ কামটো বৰ্তমান চলি আছে। তো ঠিক তেনেকৈ আপোনাৰ ডক্টৰৰ কামটো চলি আছে। তাৰ উপৰি আৰু এটা বিজনেছ চলি আছে, ঠিক তেনেকৈ আপোনাৰ ডাইৰেক্ট চেলিং বিজনেছ। ডাইৰেক্ট চেলিং বিজনেছটো বৰ্তমান চলি আছে আমাৰ কামটো। তো ডাইৰেক্ট চেলিং বিজনেছত ময়ো জড়িত হৈ আছোঁ। তাৰ ওপৰত মই বহুতখিনি কাম কৰি আছোঁ। তো ডাইৰেক্ট চেলিং বিজনেছৰ ওপৰত আমাৰ কাম চলি আছে। তাৰ ওপৰত মই কিছুমান মই জনাম সেইটো বিষয়ে। এই কামটো বহুত ধুনীয়া কাম হয়। আমি দেখোন ঘৰতে বহি এই কামটো যোগেদি 15 দিনতো টকা উপাৰ্জন কৰিব পাৰি। ঠিক আছে, এই কামটো ময়ো কৰিব পাৰিমনে? নিশ্চয় পাৰিবা, তুমি কৰিব। নিশ্চয় পাৰিবা তুমি। এই কামটো কৰিবলৈ মই কি কৰিব লাগিব?
বিশেষ একো কৰিব নালাগে, তুমি তোমাৰ ID প্ৰুফত ডকুমেণ্টছ দৰকাৰ হ'ব আৰু লগতে তোমাৰ ফটো দৰকাৰ হ'ব, অনলাইন জইনিং হ'ব এই কামটো। ঠিক আছে দাদা, কামটোৰ বিষয়ে অলপ জানিব পাৰিম নেকি? আৰু ইয়াৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি অলপ আপুনি জনাই দিয়কচোন। ঠিক আছে, মই কামটোৰ বিষয়ে অলপ জনাই দি আছোঁ। ঠিক আছে, মই কামটোৰ বিষয়ে মই জনাই দি আছোঁ। ঠিক আছে, হ'ব বহি হ'ল দাদা। ঠিক আছে, মই কামটোৰ বিষয়ে জনাই দি আছোঁ। বহুত ধুনীয়া কাম হয় এইটো কামটো বিশেষকৈ বহুত ধুনীয়া কাম কৰি আছে আমাৰ। তো এইটো কামটো হ'ল আমাৰ ডাইৰেক্ট চেলিং বিজনেছ। ঠিক আছে, তো এইটো বিজনেছটো বিশেষকৈ চলি আছে আমাৰ। ঠিক তেনেকৈ আমাৰ লকডাউনৰ সময়তো বহুত কেইটা কাম চলি আছে, ঠিক 3টা কাম চলি আছে আমাৰ। বিশেষকৈ প্ৰথম কাম আমাৰ ডক্টৰৰ কামটো চলি আছে, ডক্টৰ। ছেকেণ্ডতে পুলিচৰ কাম চলি আছে, আৰু 3 নম্বৰতে আমাৰ ডাইৰেক্ট চেলিঙৰ কাম চলি আছে। ঠিক আছে, লকডাউনৰ বন্ধৰ সময়তো। তো এই ডাইৰেক্ট চেলিং বিজনেছ কৰিব লগা হ'লে আমি কি কৰিব লাগিব? তাৰ আগতে আপুনি এটা ডিষ্ট্ৰিবিউটৰ, এই কোম্পানীৰ ডিষ্ট্ৰিবিউটৰ হ'ব লাগিব। এই ডিষ্ট্ৰিবিউটৰ হ'বলৈ আপুনি কি কৰিব লাগিব? অনলাইন এটা জইনিং কৰিব লাগিব। অনলাইন জইনিং কৰিলে আপুনি এই কোম্পানীৰ ডিষ্ট্ৰিবিউটৰ হৈ যাব। তো এই ডিষ্ট্ৰিবিউটৰ অনলাইন জইনিং কৰাৰ আগতে আপুনি এই কোম্পানীৰ ডিটেইলছটোৰ বিষয়ে অলপ চাই লওক, জানি লওক। ঠিক আছে, তো আমাৰ কোম্পানী হ'ল গেলৱে হয়, আমাৰ ব্ৰেণ্ড হয় গেলৱে। আমাৰ 80 লাখ টাৰ্ণঅভাৰ হৈ আছে, আৰু ইয়াত আমাৰ 80 কৰোৰ মানুহ জড়িত হৈ আছে। আমাৰ এই কোম্পানীৰ ফ্ৰেঞ্চাইজি 200ৰো অধিক ফ্ৰেঞ্চাইজি আছে, 2000+ ফ্ৰেঞ্চাইজি আছে। তো ইয়াত আপোনাৰ আমাৰ এই কোম্পানী ISO চাৰ্টিফাই হয়, ISO 9001:2015 ISO চাৰ্টিফাই হয়। আমাৰ IDSA চাৰ্টিফাই হয়, ইণ্ডিয়ান ডাইৰেক্ট চেলিং এছ'চিয়েট চাৰ্টিফাই হয়, মেম্বাৰশ্বিপ হয়। আৰু এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখন চাৰ্টিফাই গভৰ্ণমেণ্ট চাৰ্টিফিকেট আছে। ঠিক আছে, আমাৰ কোম্পানীত 3খন চাৰ্টিফিকেট জড়িত হৈ আছে। তো আমাৰ কোম্পানীত 80 কৰোৰ মানুহ জড়িত হৈ কাম কৰি আছে। তো তাৰ আগতে আমি ইয়াত এই কোম্পানীৰ ডিটেইলছটো জনা হোৱাৰ পিছত আমি এতিয়া কি কৰিব লাগিব? এই কোম্পানী জড়িত হ'বলৈ, এই কোম্পানীৰ আমাৰ কি বেনিফিট হ'ব তাৰ বিষয়ে মই জনাই দি আছোঁ। তো প্ৰথমে আপুনি ইয়াত আমাৰ 10 প্ৰকাৰৰ ইনকাম পোৱা যায়। 10 প্ৰকাৰৰ ইনকাম পোৱা যায়। 10 প্ৰকাৰৰ ইনকাম কি কি আছে? প্ৰথম ইনকাম আপোনাৰ আছে ৰিটেল প্ৰফিট আছে। 2 নম্বৰ আছে পাৰফৰ্মেন্স বনাছ। 3 নম্বৰ আছে আপোনাৰ মাষ্টাৰ বনাছ। আৰু 4 নম্বৰ আছে মাষ্টাৰ ৰয়েলিটি বনাছ। 5 নম্বৰ আছে আপোনাৰ ৰয়েলিটি। 6 নম্বৰ আছে আপোনাৰ থ্ৰু ফাণ্ড মানে ট্ৰেভেলিং ফাণ্ড। ঠিক আছে, থ্ৰু ফাণ্ড। 7 নম্বৰ আছে আপোনাৰ কাৰ ফাণ্ড। আৰু 8 নম্বৰ আছে আপোনাৰ হাউচ ইনভেষ্টৰ ফাণ্ড। আৰু 9 নম্বৰ আছে আপোনাৰ ছুপাৰ ক্লাব। আৰু 10 নম্বৰ আছে আপোনাৰ DD পাৰফৰ্মেন্স ক্লাব। ঠিক আছে, তো আপোনাৰ পাৰফৰ্মেন্স ক্লাবখিনি এইখিনি আছে। ঠিক আছে, তো ইয়াত আপোনাৰ দুটা ইনকামৰ বিষয়ে মই জনাই আছোঁ। এটা ইনকাম হ'ল ৰিটেল প্ৰফিটৰ বিষয়ে মই জনাই আছোঁ। ৰিটেল প্ৰফিটটো এনেকুৱা হয়, আপোনাৰ ৰিটেল প্ৰফিট আৰু পাৰফৰ্মেন্স বনাছৰ ওপৰত মই জনাই আছোঁ। ঠিক আছে, তো ৰিটেল প্ৰফিটটো আপোনাৰ কি হ'ব? আপোনালোকেতো নিশ্চয় মাহত 3,500 টকাটো বজাৰ কৰে, তাৰ বেছিও কৰিব পাৰে। ঠিক আছে, মই মিনিমাম এক্সাম্পল এটা ধৰিছোঁ 3,500 টকা। ঠিক আছে, তো আপোনাৰ 3,500 টকাৰ ৰিটেল প্ৰফিট কিমান হ'ব? আপোনাৰ 3,500 টকাত আপোনাৰ 10 IP পাব। কিমান IP? 10 IP। তো 10 IP পালে আপোনাৰ
চাইজ আপুনি প্ৰতিটো প্ৰডাক্টত ডিছকাউণ্ট পাব আপুনি 15% ডিছকাউণ্ট পাব। তো আপুনি 15% ডিছকাউণ্ট পাব। তো ডিছকাউণ্ট 100, তো আপোনাৰ কিমান হ'ব 500 ৰুপিজ। ঠিক আছে, আপোনাৰ পাৰফৰ্মেঞ্চ বনাছ কিমান হ'ব? তো পাৰফৰ্মেঞ্চ বনাছটো আপোনাৰ কিমান হ'ব? তো আপুনি 10 IP পাই আছে, 1 IPত আপোনাৰ 100 হয়, 100 IP হয়। তো আপোনাৰ 10 IPত কিমান হ'ব? 10 IP ইনটু 100, তো আপোনাৰ 1000 IP হ'ব। তো আপোনাৰ যদি 1000 IP হয়, তেতিয়াহ'লে আপোনাৰ ইনচেণ্টিভ কিমান হ'ব? ইয়াত আপোনাৰ 10 IP হৈছে, 10 IPত আপোনাৰ 50% থাকে, 5%। ঠিক আছে, তো আপোনাৰ যদি মই আপোনাক এখন লিষ্ট দেখুৱাই আছোঁ, আপোনাৰ 10 IP যদি আপোনাৰ কেইখন চাওক লিষ্টখন, এখন হ'ল লেভেল হ'ল আমাৰ পাৰফৰ্মেঞ্চ বনাছৰ লিষ্ট হয়। একুইপমেণ্টিন আপোনাৰ 3 IPত 5%, 15 IPত 9%, 10 IPত আপোনাৰ 14%, 619 IPত আপোনাৰ 19%, 130 IPত আপোনাৰ 24%, 160 IPত আপোনাৰ 30%। তো আপোনাৰ এই চাৰিটা পাৰ্চেণ্ট আপোনাৰ লেভেল হ'ল গেলৱে ডিষ্ট্ৰিবিউটৰ, এইটো মাষ্টাৰ লেভেল পায় আপোনাৰ 24%, আৰু 30% আপোনাৰ ৰয়েল মাষ্টাৰ বনাছ পায়। তো আপোনাৰ 10 IPত আপোনাৰ কিমান পাৰ্চেণ্ট হৈছে? 5% হৈছে। তো 5% আপোনাৰ কিমান হ'ব আপোনাৰ IP? তো আপোনাৰ IP কিমান হৈ আছে আপোনাৰ 10 IPত? 1000 IP হৈছে। তো 1000 IP ইনটু 5%, তো আপোনাৰ কিমান হ'ব? কেলকুলেশ্যন 1000 ইনটু 100, 5, 0000 কটা গ'ল, আপোনাৰ কিমান আহিল? 50 টকা। ইনচেণ্টিভ আপোনাৰ কিমান আহিল? 50 টকা। তো আপোনাৰ প্ৰথম মাহৰ আপোনাৰ ইনচেণ্টিভ কিমান আহিল আপোনাৰ? 500 টকা। আৰু ৰিটেল প্ৰফিটটো আপুনি আৰু পাৰফৰ্মেঞ্চ বনাছৰ যোনটো IP পাইছে আপুনি, ইনচেণ্টিভ পাইছে, সেইটো আপুনি কেলকুলেশ্যন প্লাছ কৰি দিব। প্লাছ কৰিলে আপোনাৰ 550 টকা আপোনাৰ প্ৰথম মাহৰ ইনকাম আহিল। ঠিক আছে, ঠিক তেনেকৈ আপোনাৰ প্ৰথম মাহৰ এটা ইনকাম আহিল। তো তো আপুনি ঘৰতে বহি কি কৰিলে? 550 টকা এটা পালে। কেনেকৈ পালে আপুনি? জাষ্ট আপুনি 3300 টকা এটা ৰিটেল কৰিলে, ৰিটেল কৰি আপুনি এক মাহত আপুনি 550 টকা এটা প্ৰফিট পালে। আপুনি ঘৰতে বহি 550 টকা এটা আপোনাৰ একাউণ্টত সোমাই গ'ল। তাৰ উপৰি আপোনাৰ আৰু আছে, তাৰ বিষয়ে আপোনাৰ জনাম। ঠিক আছে, নেক্সট ভিডিঅ'ত আপুনি এইখিনি বিষয়ে জানিব, আৰু ডিটেইল প্ৰফিটৰ ওপৰত আপুনি এইখিনি প্ৰথমখিনি মই জনাই দিছোঁ, এইটোৰ বিষয়ে আপুনি চাই লওক। তো আপুনি শ্বপিং কৰিও, বজাৰ কৰিও আপুনি ইনকাম কৰিব পাৰে। ঠিক আছে, তো বহুত ধুনীয়া কাম বিজনেছ হয়। আপোনালোকেও যদি বিচাৰিছে, তুমি যদি বিচাৰিছে এই বিজনেছটো যদি জইন কৰিবৰ কাৰণে, তো জইনিং কৰিব পাৰা। তো বহুত ধুনীয়া হয় বিজনেছটো। ঠিক আছে বাৰু। বঢ়িয়া কামটো দাদা, নিশ্চয় জইনিং কৰিম, আজিয়ে কৰিম। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে এই কামটো যদি নিশ্চয় ভাল পাইছে, তেনেহ'লে আপোনালোকেও জইনিং কৰিব পাৰে। যদি আপোনালোকে জইনিং কৰিম বুলি ভাবি আছে, তেনেহ'লে মোৰ সন্মুখৰ স্ক্ৰীণত মোৰ নাম্বাৰ দিয়া আছে, আপোনালোকে নিশ্চয় কণ্টেক্ট কৰি জইনিং কৰিব পাৰিব। আপোনালোকে দেৰি নকৰি এই নাম্বাৰত কণ্টেক্ট কৰি জইনিং কৰক। কামটো কি চলি আছে, আৰু আপুনি কৰিঅ'গ্ৰাফাৰ লাইনত কেনেকৈ জইনিং কৰিলে, আৰু কি কি ভিডিঅ' কাম কৰিলে, তাৰ বিষয়ে অলপ কওকচোন। ঠিক আছে, মই তাৰ বিষয়ে অলপ জনাই দি আছোঁ। মই এই লাইনত প্ৰথম যেতিয়া মই জড়িত হৈছিলোঁ, তেতিয়া মই কৰিঅ'গ্ৰাফাৰ নাছিলোঁ। চ' মই এজন ডান্সাৰ আছিলোঁ। চ' মই ডান্স কৰি আছিলোঁ। তো তাৰ মাজতে মই ঠিক তেনেকৈ মই ডান্স কৰি থকাৰ মাজতে মই এটা অপৰচুনিটি পাইছিলোঁ গান এটা, ছাইড ডান্সৰ কাৰণে। তো মই ছাইড ডান্সৰ কাৰণে মই গৈছিলোঁ। তো মই গুৱাহাটী গৈছিলোঁ। তো বহুত ধুনীয়া গান আছিলে, হিয়া মেধি বাৰ আছিলে, হিয়া বাৰ গান গাইছিলে, বহুত ধুনীয়া গান হয়। চ' এইটো গানত মই ডান্স কৰিছিলোঁ। তো বহুত ভাল লাগিছিলে ডান্স কৰি। তো আপোনাৰ বৈশালী বাও কৈছিলে, যোনজন আপোনাৰ ৰামধেনু চেনেলৰ বিট বক্সত এংকৰ কৰে। বিজে বৈশালী হিচাপে নাম চিনি পায় তাক বহুতে। তো আপত মই কাম কৰিছিলোঁ, তাৰ লগত কৰিছিলোঁ, বহুত ভাল লাগিছিলে কাম কৰি, ডান্স কৰিছিলোঁ। চব বহুতো আৰ্টিষ্টবিলাকক লগ পাইছিলোঁ মই। প্ৰথম মোৰ ষ্টাৰ্টিং হৈছিলে মোৰ শ্বুটিং লাইনৰ, যোনটো আপোনাৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ কামত মোৰ প্ৰথম জইনিং হৈছিলে। তাৰপৰি আৰু বহুতকেইটা কাম কৰিছিলোঁ মই। আৰু এটা কাম কৰিছিলোঁ বৰ্ষা বাৰ লগত কৰিলোঁ। বৰ্ষা বাৰ লগত বহুত ষ্টাৰ্টিং কৰিছিলোঁ। ৰাতিটো গোটেই হল নাইট কাম চলিছিলে আমাৰ। আইটেম চং আছিলে, আমাৰ হাচিনা নামৰ ছোৱালীজনী গান গাইছিলে, বহুত ধুনীয়া গান গাইছিলে। চ' মিউজিক ভাল কৰিছিলে এজন। আৰু সেই গানটোত আমি হল নাইট কৰিছিলোঁ। আৰু বহুত এটা ইনচেণ্টিভ এটা পইণ্ট হৈ গ'লে, মানে এমেজিং, মানে
ইনজয় এটা পইণ্ট হৈ গৈছিলে, বহুত মানে ভাল লাগিছিলে এইটো মানে। তো তাত যেতিয়া মই কৈছিলোঁ, তাত বৰষাবা আহিছিলে, বৰষাবা চাই আমিতো 3টা বজাৰ পৰা আমাৰ কাম ষ্টাৰ্টিং হৈ আছিলে, আমি 3টা বজাৰ পৰা জড়িত হৈ আছিলোঁ। বৰষাবা আহিছিলে 5 PM আহিছিলে, 5টা মানত আহিছিলে। তো 5টা মানত আহোঁতে আহিছে, তাৰপিছতে সুৰজ দাৰ লগত লগ কৰিছে, আমাৰ কৰিগ্ৰাফ কৰিছে সুৰজ মেধি হয়, বহুত ভাল কৰিগ্ৰাফাৰ হয়। তো সি কৰিগ্ৰাফ কৰিছিলে। তো সুৰজ দাৰ লগত লগ কৰিছে, লগ কৰাৰ পিছতে কথা পাতিছে সুৰজ দাৰ লগত। তাৰপিছত সুৰজ দা কৈছে যে মই কি কৰিব লাগিব ইয়াত, মই কি এতিয়া কাম কি। তাৰপিছত তাক কৈছে তুমি মেকআপটো কৰা, ড্ৰেছটো কৰি ৰেডি হৈ থাকা। তো তাক ঘাগৰা পিন্ধাই দিছে, লেহেংগা পিন্ধি, আইটেম চং যিহেতু লেহেংগা পিন্ধিব লাগিব। তো লেহেংগা পিন্ধিছে, তাৰ উপৰি লগতে আপোনাৰ লেহেংগা পিন্ধিছে, মেকআপ চেকআপ কৰিছে। মেকআপ কৰিলেতো গৰমটো লাগিবই। তো গোটেই ৰাতিটো আছে এনেকৈ ৰখি, শ্বুটিং চলাই নাই। তাৰপিছতে আমাৰ ডান্সৰখিনি কামহে চলাই আছে, ডান্সখিনি নাচি আছে, ডান্সাৰবিলাক খালি নাচি আছে। আমাৰ আইটেম মানে ছেটআপ সজাওঁতে যিটো লাইট সজাব লাগেতো, ৰাতি শ্ব'ত সদায় লাইট বহুত লাগে। তো লাইটবিলাক সজাওঁতে মানে কেমেৰা মিলাওঁতে, লাইট মিলাওঁতে বহুত টাইম হৈ গৈছিলে, বহুত ৰাতি হৈ গ'লগৈ সেইখিনি মিলাওঁতে। পূৰা 3:30 বজাৰ পৰা কাম মানে ষ্টাৰ্ট হৈছে, লাইটৰ যোগাৰ, ষ্টাফৰখিনি যোগাৰ আৰু ডান্সাৰখিনি প্ৰেক্টিচ কৰাই আছে। সেইখিনি কৰোঁতে পূৰা ৰাতি হৈ গ'ল মানে। তাৰপিছতে বৰষাবা ৰখি টোপনি মাৰিলে, পূৰা টোপনি মানে বৰষাবা। তাৰপিছতে বৰষাবা পূৰা টোপনি মাৰি আছে। তাৰপিছতে শ্বুটিং আমাৰ চলি আছে। তাৰপিছতে বৰষাবাক মাতিছে, বৰষাবা ক'ত? তাৰপিছতে বৰষাবা শুই আছে বুলিছে, শুই আছে তাৰপিছতে তাক মাতি লৈছে, বৰষাবা টোপনি গৈ উঠিছে, ইমান সময় কৰে নেকি? বৰষাবাই কৈছে কৰে নেকি, মই টোপনি ধৰি গৈছেগৈ। দে জল্দি কৰা। তাৰপিছতে বৰষাবাই আকৌ মেকআপটো বেয়া হৈ গ'ল, তাই আকৌ মেকআপ কৰিছে, তাৰপিছত ওলাইছে। বহুত ৰাতিটো পূৰা এনজয় হৈছে, বৰষাবাৰ লগত কৰি ভাল লাগিছে কামটো। আমাতকৈ বহুত ডাঙৰ হয়, বহুত ছিনিয়ৰ হয়, আমাৰ বহুত ডাঙৰ আৰ্টিষ্ট হয় এজন, বহুত পুৰণা, সৰুৰ পৰা কৰি আছে কাম, বহুত ভাল আৰ্টিষ্ট হয় বৰষাবা। তো আমাৰ লগত যেতিয়া কাম কৰিছে, আমিতো বহুত সৰু হয় তাৰ লগত, বহুত সৰু আমি। তো যেতিয়ালৈকে কৈছে আমি ফ্ৰেণ্ড হিচাপে লাগিছে, আমি জানো একে সমনীয়া নেকি চববিলাক। বৰষাবা আমাৰ লগত সমনীয়া হিচাপে কাম কৰিছে, বহুত ভাল লাগিছে। বৰষাবাই কৈছে আমি একে সমনীয়া দেখোন, আমি সমান লাগিছে এতিয়া, চবে একেলগে পূৰা ষ্ট্ৰং ডান্স কৰিম। পূৰা আমি একেলগে ডান্স কৰিছোঁ, মজা লাগিছে মানে। গোটেই ৰাতিটো আমি কটাইছোঁ তাত। ৰাতিপুৱা পোহৰ হৈ গৈছিলে, তাৰপিছতে আমি গানটো উলিয়ালোঁ, কাম কৰিলোঁ, ষ্টাৰ্টিং কৰিলোঁ, বহুত ভাল লাগিলে। তাৰপিছতে এইটো কাম কৰিলোঁ, তাৰ উপৰি আকৌ নেক্সট গানৰ কাম চলিল। মই কামবিলাক লাহে লাহে শিকিলোঁ, ডাইৰেকশ্যনৰ কৰিগ্ৰাফৰ কাম শিকিলোঁ। শিকাৰ পিছত মই এটা সৰু সুৰা কাম কৰিলোঁ, লোকেল গান কিছুমানৰ কাম কৰিলোঁ, এছিষ্টেণ্ট কৰিগ্ৰাফাৰ কৰিলোঁ। মই এটা লোকেল গানবিলাকৰ কাম কৰিলোঁ, লোকেল গান কৰি মই আৰু এটা গানৰ কাম ষ্টাৰ্টিং কৰিলোঁ। তো অ' তৰা বুলি কৈ গান এটা ওলাইছিলোঁ, আমাৰ ইয়াৰে ছিংগাৰ আছিলে মৰিগাঁৱৰ, তাৰ গানৰ মই কামটো কৰিলোঁ, মই গৈছিলোঁ কৰিগ্ৰাফ সেইটো গান। তাৰ লগতে আকৌ এটা কাম কৰিলোঁ মই, নাজি তৰা বুলি কয়, মৰমৰ নাজি তৰা বুলি কয়, ভাল গান আছিলে, বিহু চং আছিলে। আমাৰ নৱজ্যোতি বৰদলৈ নামৰ ল'ৰাজনে গাইছিলে। তাৰ গানবিলাক, সি গান লিখে, বহুত ধুনীয়া গান লিখে। তাৰ গানবিলাক আচুৰ্য বৰপাত্ৰও গায়, আৰু সি নিজেও গায় গানবিলাক, বহুত ধুনীয়া গান লিখে। তো তাৰ গানৰ কামটো কৰিলোঁ মই, মোৰ ফ্ৰেণ্ডছ আছিল যিহেতু, একেলগে আমি কাম কৰিলোঁ, ভাল লাগিল, আমি এনজয় কৰিলোঁ বহুত। তাৰপিছত সেইটো কামৰ পৰা মোৰ ষ্টাৰ্টিং হ'ল কৰিগ্ৰাফাৰ, মই ষ্টাৰ্টিং কৰিলোঁ, কৰিগ্ৰাফ কৰিলোঁ এইটো গানত। তাৰপিছতে বহুত গান কৰিলোঁ মই কৰিগ্ৰাফ। আৰু লগতে আৰু এটা গানৰ মই ৰিচেণ্টলি ওলালোঁ, জংকী পানৈ বুলি কয়, বহুত ইতিহাসক মস্ত গান হয়, যোনটো ষ্টৰি আপোনাৰ ৰিয়েল ষ্টৰি হয়, যোনটো আপোনাৰ মিচিং সম্প্ৰদায়ৰ আছিলে। দুজন প্ৰেমিক প্ৰেমিকাৰ এটা ষ্টৰি আছিলে। দুজন প্ৰেমিক প্ৰেমিকা কি আছিলে, আপোনাৰ ভাল পোৱা আছিলে, ভাল পোৱাৰ পিছত তাৰপিছতে দুজনো কি হৈছিলে মানে, দুজনক মিল হ'ব দিয়া নাছিলে, দুজনকে কি কৈছিলে বান্ধি কিনে মাৰি পেলাইছিলে। তাৰ ওপৰত এটা মই ষ্টৰি বনাইছিলোঁ। ষ্টৰিটো কনচেপ্টটো লৈ মই এটা গান এটা তৈয়াৰ কৰিলোঁ। গানটো তৈয়াৰ কৰি মোৰ এজন ফ্ৰেণ্ড আছিল সাগৰ দেউৰী, তাৰ থ্ৰুৱেদি মই এই গানটো বনালোঁ আমি, বহুত ভাল লাগিল। আৰু ইয়াত এই গানটোত বহুত ধুনীয়া এক্টিং কৰিছে। মই যোনটো আপোনাৰ সীমান্ত শেখৰ গান এটাত এক্টিং কৰিছিলে, লিপিকা গানটোত, হিগস্মিতা নামৰ ছোৱালী এজনী নতুন তাত গান কৰিছিলে। তাৰপিছত তাক মাতিছিলোঁ মই, হিগস্মিতা নামৰ ছোৱালীজনীক ইয়াত ইনভাইট কৰিছিলোঁ, সি কৰিলে এক্টিং আমাৰ লগত, বহুত ধুনীয়া লাগিছিলে। তাৰপিছতে ৰূপম নামৰ এজন ল'ৰা আছিল, মোৰ ফ্ৰেণ্ডছ হয়, ৰূপম দাস, আমাৰ ইয়াৰে হয়, আমি একেলগে কাম কৰোঁ। তো সিও কৰিলে, বহুত ধুনীয়া এক্টিং কৰিলে। আৰু এজন খগেন দা বুলি কয়, বিজেপিৰ বিশেষকৈ কাম কৰি আছে, পীযুষ দাৰ লগত থাকে। তো সিও কাম কৰিলে, আমাক বহুতখিনি হেল্প কৰিছে, পইচা পাতিৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত আমাক বহুতখিনি হেল্প কৰিছে গানটোৰ ক্ষেত্ৰত। বহুত ধুনীয়া লাগিছে গানটো। বহুত ধন্যবাদ দিওঁ আমাৰ এইকেইজন, দুজনে আমাক সহায় কৰিছে গানটোৰ ক্ষেত্ৰত। যিহেতু আমাৰ কোনো পুঁজি নাছিলে, পইচা নাছিলে, তো সিহঁতে আমাক সহায় কৰিছে পইচা পাতিৰ ক্ষেত্ৰত। ঠিক তেনেকৈ খগেন দাই আমাক সহায় কৰিছিলে পইচা পাতিৰ ক্ষেত্ৰত, যিহেতু মই থেংকছ দিওঁ খগেন দাক। আৰু মোৰ যোনজন ফ্ৰেণ্ড হয় সাগৰ দেউৰী, সিও মোক সহায় কৰিছে গানটো গাই
মিউজিক ডাইৰেক্টৰ মোৰ যিজন অমৃত নামৰ এজন আছিলে মিউজিক ডাইৰেক্টৰ, সি মিউজিক কৰিছিলে, সিও সহায় কৰিছে আমাক, বহুত কম খৰচত কাম কৰে। তাৰপিছত এইখিনি কাম কৰিছে, বহুত ধুনীয়া মিউজিক দিছিলে আৰু ৰূপমদাৰ কামখিনি কৰিছিলে। তো ভাল লাগিল, আমি একেলগে মিলি এনজয় ফূৰ্তি কৰিলোঁ, গানো উলিয়ালোঁ। তো বহুত পাব্লিচিটি পাইছে গানটো, বহুতখিনি আদৰি লৈছে মানুহে, আমাৰ ৰাইজে আদৰি লৈছে গানটো, বহুত ভাল লাগিছে মোৰ গানটো। আৰু লগতে আৰু এটা গানৰ ৰিচেণ্টলি ওলালে মোৰ ফ্ৰেণ্ড সাগৰদেৱে, মানে একেলগে আমাৰ প্ৰডাকশ্যনৰে গানটো ওলাইছে, RS প্ৰডাকশ্যন আমাৰ প্ৰডাকশ্যনটো। তো আমাৰ প্ৰডাকশ্যনৰ যোগেদি আৰু এটা গান ওলাইছে ৰিচেণ্টলি, জোঙাল বলহু বুলি কয়। জোঙাল বলহু তোমাৰ কেনেকুৱা হয় গানটো, যোনটো আমাৰ ৰিয়েল ষ্টৰি হয়, আমাৰ যোনটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ বা ৰহা এৰিয়া নগাঁও, তো গোটেইখিনি এৰিয়াৰ ধৰি এজন আমাৰ বীৰ যোদ্ধা এজন আছিলে, যোনজন আমাৰ জোঙাল বলহু বুলি কয়, যোনজনক আপোনাৰ সোণোৱাল কছাৰীয়ে কি কয় বুঢ়ী মাৰিছিল, তাৰ ৱাইফো জড়িত আছিলে। তো তাৰ ওপৰত ষ্টৰিটো আমাৰ লুপ্ত হৈ গৈছিলে, প্ৰায়ভাগ লুপ্ত হৈ গৈছিলে গানটো, ষ্টৰিটো লুপ্ত হৈ গৈছিলে, মানুহে পাহৰি যাব ধৰিছিলে, আমাৰ য'ত পুৰণা যুগৰ এটা ষ্টৰি। তো সেই ষ্টৰিটো আমি উদঙাই দিব কাৰণে, মানুহৰ ৰাজ্যত আকৌ নতুনকৈ প্ৰজন্ম কৰিবলৈ জগাই তুলিবৰ কাৰণে ষ্টৰিটো আমি এটা গান তৈয়াৰ কৰিছিলোঁ। সেই গানটোৰ ওপৰত আমি অডিঅ' টেগ এটা বনালোঁ, অডিঅ' টেগ বনাই সত্যজিতে মিউজিক কৰিছিলে, টেগটো সাগৰদেৱে গাইছে গানটো। তো সেই গানটো সহায়ো আমাৰ খগেনদাই কৰিছে, বহুখিনি খগেনদাই কৰিছে, পইচা পাতি খৰচ কৰিছে। তাৰ ওপৰত গানটো আমাৰ ওলালে জংকীপানত, গানটোৰ পিছতে জংকীপানৰ গানটোৰ পিছত এটা মহত্বপূৰ্ণ গান, ইতিহাস অনুষ্ঠান গান এটা ওলাল, জোঙাল বলহু ওপৰত এটা গান ওলালোঁ, তো বাইলং খোলা। তো সেই গানটো আমি ৰিলিজ দিলোঁ, কিন্তু ভিডিঅ'টো অলৰেডি আমি কৰা নাই। তো আপুনি ফিল্মৰ কামো কৰি আছোঁ। দাদা বেয়া নাপাব, তাৰ মাজতে মই এটা কথা কওঁ, আপুনি ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে, তাৰ ওপৰত কাম কৰি আহিছে, চ' আমাৰ ফেন্সবিলাকে আপোনাৰ এই ভিডিঅ'বিলাক চাব বিচাৰে, চ' আপোনাৰ এই ভিডিঅ'বিলাক অলপ দেখাই দিয়ে যেন। ঠিক আছে বাৰু, মই আমাৰ যিকেইটা ভিডিঅ' আছে, বহুতকেইটা ভিডিঅ' আছে মোৰ, তাৰ ওপৰত মই কেইটামান ভিডিঅ' মই দেখুৱাই দি আছোঁ আপোনালোকৰ মাজত। তো ঠিক আছে বাৰু, চ' চাই লওক এই ভিডিঅ'কেইটা। মই চহৰৰ ছোৱালী, নাম মোৰে মালিনী, ৰাস্তাই ৰাস্তাই মাৰি ফুৰো মই পুতনি। মই চহৰৰ ছোৱালী,
ধানে দায়ে গলো ওই মুঠি মুঠি করে ওই গছ অকত ভাঙি যাও নৰা ওই গছ অকত ভাঙি যাও নৰা ওই এৰিব খুজিছ ওই কেলৈ দেখালৰা ওই ভালে পাওঁ সৰুৰে পৰা এই ধানে দায়ে গলো ও সেনাই ওই মুঠি মুঠি কৰি ও সেনাই ওই মুঠি মুঠি কৰি ও সেনাই ওই গছত ভাঙি যাও নৰা এৰিব খুজিছ ও সেনাই ওই কেলৈ দেখালৰা ও সেনাই ওই কেলৈ দেখালৰা ও সেনাই ওই ভাল পাতো সৰুৰে পৰা কিছে নাই বগৰাই ধৰিম তো খুদায়ে নেৰু মই তো তুমি আশা তুমি মোৰ বুকুত তুমি আশা তুমি মোৰ বুকুত ও সেনাই তুমি মোৰ সোণ 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 আকাশৰ সীমনাত আশাৰে সুৰ বিচাৰো লগৰী তাতে মোৰ জোনবেলি তৰাক তুমি সুধিবা তোমালে মৰম কিমান বুৱতী নয়ে ক'ব শুনিবা তোমালে মৰম কিমান
বেথা কিয় বুজিও নুবুজা মৰমৰ নৈখনিত মৰম বাঢ়ি বাঢ়ি হ'ল প্ৰেমৰ বান জানিলো সঁচা মৰম পুৱাই বহুতান জানিলো সঁচা মৰম পুৱাই বহুতান দেখিলো সুধিলো ককায়ে কোকে নকবা আছে কিনো মৰমৰ দাম মন ভাঙি গলে তুমি বুজিবা আছে তেনে বহু প্ৰমাণ ঐ নিজানতে আহি বহু আশাৰে ৰং সানে গোপনে গোপনে প্ৰেমৰ বৰষাও নামে পিছে পলকতে এদিন নিবি বান্ধোনেৰে যায় গুচি যায় পখিলাও ৰাধি উৰি উৰি গুচি যায় পখিলাও ৰাধি উৰি উৰি গুচি মৰমৰ মৰম তুমি হিয়া ভৰি আছা আপোনৰ আপোন তুমি হৃদয়ৰ কোহে কোহে তুমি এহুন থাকা নিৰাশা ৰাখা তুমি ঐ মৰমৰ নাজি তৰা তুমি বৰ ধুনীয়া ঐ তুমি বৰ ধুনীয়া নাজি তৰা বৰ ধুনীয়া তুমি বৰ ধুনীয়া সপোনতে আহি কিয় আমনি কৰা নাজি তৰা বৰ ধুনীয়া তুমি বৰ ধুনীয়া সপোনতে আহি কিয় আমনি কৰা নাজি তৰা সপোনতো তোমাক দেখো ৰাতি ৰাতি দি থকতো দেখো মই পুৱা গধূলি নাজি তৰা সপোনতো তোমাক দেখো ৰাতি নপানো মেদিৰ পানো মেদিৰ কেলৈয়া দিলি আজি মৰম গলে পাঙি চিঙে সাগৰৰ সমান মৰম দিলি আজি পলকতে শুকাই গ'ল কেনে পলকতে শুকাই গ'ল কেনে
dura takra moso no kong koi ngo হিরোনা উড়িয়া ঘন কইব থাবাই আসুরই পারতে মই পানো মই শুন জংকি নকৰিবা লৰালৰি আহিছো মই পাৰতে অ পালো ৰজাৰে নিদিয়ে হ'বলে মিলন হ'ব নিদিয়ে আমাৰ দুয়োকে জনম জনমলে ভয় হেলা দিছে উপমোর হিয়ারে হানিব খুশিব তেজে নই বুয়াব তাতে প্রাণ হেরাব নয় নয় কোনো ভয় নাই যায় যদি যায় জীবন যায় নাইয়ারে নাইয়া এই ভিডিঅ'কেইটা নিশ্চয় চাই আপোনালোকে কেনে পালে মোৰ কমেণ্ট বক্সত আপোনালোকে নিশ্চয় জনাব। দাদা আপোনাৰ কথা পাতি নিশ্চয় ভাল লাগিল আৰু আপুনি ইয়াতকৈ আৰু ভাল ভাল ভিডিঅ' বনাই দেখুৱাবলৈ আশা কৰোঁ। নিশ্চয় দেখোন মই আৰু ভাল ভাল ভিডিঅ' মই ৰাইজলৈ মই আগবঢ়াম বুলি আশা কৰিছোঁ। দাদা নিশ্চয় আজিলৈ ইমানতে হ'ব আৰু নিশ্চয় আপোনালোক পিছলৈ লগ পাম আশা কৰোঁ। আৰু আপুনি যোনটো বিজনেছৰ কথা ক'লে সেই বিজনেছটোৰ আজিৰ পৰা মই দাদা নিশ্চয় আজিলৈ ইমানতে হ'ব আৰু নিশ্চয় আপোনাক পিছলৈ লগ পাম আশা কৰোঁ। আৰু আপুনি যোনটো বিজনেছৰ কথা ক'লে সেই বিজনেছটোৰ আজিৰ পৰা মই ষ্টাৰ্ট কৰি দিম। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে এই বিজনেছটো আৰু আপোনালোকৰ মাজত এনেকুৱা ভাল ভাল ভিডিঅ' নিশ্চয় লৈ আহিম। আপোনালোকে এই ভিডিঅ'টো যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু লগতে কোনটো পইণ্ট ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ